নমস্কাৰ বন্ধু বান্ধৱীসকল মই পূৰ্বাশ্ৰীৰ স্বাগতম জনাইছো আপোনালোকক পূৰ্বাশ্ৰীৰ চেনেললৈ আজি মই আপোনালোকৰ ওচৰলৈ কাচকলৰ বাকলিৰ পৰা বনোৱা বৰৰ ৰেচিপিটো লৈ আহিছো গতিকে ৰেচিপিটো জানিবলৈ ভিডিঅটো একেবাৰে শেষলৈকে চাই থাকিব প্ৰথমে মই কাচকলৰ বাকলিকেইটা এনেকে ওপৰৰ অলপ আহটো গুছাই লৈছো এতিয়া এইখিনি এনেকে টুকুৰা টুকুৰকে কাটি লৈছো তাৰ পৰা এইখিনি অলপ সিজাই ল'ব লাগিব এইখিনি খুব বেছি এটা সিজাব নালাগে অলপ উতলিলে মানে নিজে হাতেৰে এনেকে পিটিকি চালে গম পাব যদি ভাঙি যায় তেনেহলে হৈ গল এয়াসক এইখিনি উতলি হৈ গল এতিয়া মই এনেকে হাতেৰে ভাঙি চাইছো ধুনিয়াকে ভাঙি গৈছে আৰু ইয়াতকে বেছি সিজাবলৈ নালাগে এতিয়া এই বাকলিখিনি এনেকে পটা বা বেলনাতে অলপ অলপকে পিছি ললে হল এইখিনি হৈ গল পিছা এতিয়া ইয়াত অলপ বেসন নাইবা ময়দা দি পেলাই সানি লব লাগিব এতিয়া এইখিনিত মই ময়দা অলপ দি পেলাই সানি লৈছো আৰু অলপ পিয়াজ কুটি দিছো মই জলকীয়া দিয়া নাই আপোনালোকে দিলে দি লব পাৰে এয়াসক এতিয়া কেৰাহীত তেল দি মই এনেকৈ বৰকেইটা ভাজি লম এতিয়া আমাৰ পুৰা কলৰ বাকলিৰ বৰকেইটা খাব পৰা হৈ গৈছে যদি ৰেচিপিটো ভাল লাগিছে ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅবোৰ পাই থাকিব